লগত চাবি লগত ছোৱালীজনী আছে। বৰ্তমান মই নাৱত বহি গ'লোঁ মানে এয়া নাও এতিয়া চলাম এতিয়া দেই উঠিব লাগে জলদি ইছে খাইছে টিপটপ খাইছে মানে ই আজি পূৰা দিম বুলি কৈছে FC কোটা দেই। ओ भाई साहब चलो भाई चलो 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 মানে ভিডিওটো আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি আমি বৰ্তমান আছোঁ বালিজান ঘাটলৈ গৈ আছোঁ। বৰ্তমান আছোঁ আমি বালিজান এই ৰাস্তাত। আজি আমাৰ এই ল'ৰাখিনিয়ে হঠাৎ মানে পিকনিকৰ প্লেনিং বনালে, তো আমি গৈ আছোঁ। মোৰ লগত আছে এইফালে উৎপল মাউত, তো আমি দুজনে গৈ আছোঁ। আৰু আগত আমাৰ লগৰখিনি লগৰ মানে আমাৰ ককাইদেউ বুলিয়ে ক'ব লাগিব, আৰু কিছুমান লগৰ গৈছে। এইফালে মোৰ লগৰ এয়া উৎপল গৈ আছে এইফালে। আমি দুজনে গৈ আছোঁ বৰ্তমান। ই এতিয়া কিবা ক'ব নেকি উৎপলে ডিএণ্ডৰ নিচিনা কৰি দিছোঁ আৰু এনেই মানে আজি মানে এইটো বছৰৰ শেষ, তাৰপিছত আমি আজি পিকনিক ওলাই আহিছোঁ। তো ব'লক তেনেহ'লে আমি আগলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ তাত কেনেকুৱা কি লাগে ব'লক। ইমান ধুনীয়া ৰাস্তা ন, ইয়াতে আমি মানে দুখনমান ফটো চটো মাৰি ল'লোঁ, মানে বঢ়িয়া আছে টিপটপকৈ। উৎপলকো মাৰি দিলোঁ, মোকো মাৰি দিলে, বঢ়িয়া আছে টিপটপ। আমি গৈ আছোঁ এতিয়া। আমি আহি এতিয়া ATM পালোহি। এইফালে উৎপল মাউত ATMত সোমাই আছে, পইচা উলিয়াব তাত। পিকনিকত যিহেতু খৰচ হৈ যাব ন, তো সেই গতিকে মানে সি ATMত অলপ পইচা চইচা উলিয়াই লৈছে পূৰা। 2 টকামান বেছিকৈ উলিয়াইছে। মোকতো 2 টকামান বেছিকৈ উলিয়াই আৰু বোলো যদি 100 টকা উলিয়াম বুলি ভাবিছে সি 500 টকামান উলিয়াই কৈছোঁ। তেতিয়া বেছিকৈ অলপ খাব লাগিব ন পিকনিকত। এতিয়া যিহেতু পিকনিকলৈ আমি গৈ আছোঁ বাৰু, ব'লক তেনেহ'লে আপোনালোক আমাৰ লগত থাকে। আমি ক'ত গৈ আছোঁ এতিয়া? বালিজান ঘাট ভাত খাবলৈ। FC কোটা নেকি? FC কোটা FC কোটা পিকনিক জেগা পোৱাগৈ নাই। কিমান ল'বি? এইটো এতিয়া পকৰীটো প্ৰথমতে খাই লৈছোঁ টিপটপ। এইফালে মই ল'বি পকৰীটো মজা। এতিয়া পকৰীটো লৈ ল'ব লাগিব অলপ। এইফালে ঘাটলৈ যায় পকৰী দুখন, পকৰী মজা আছে বনাইছে। বেড চপ বনাই পূৰা টিপটপ বনাইছে। ইয়াকে আমাৰ উৎপল মাউতে পূৰা দিছে, খাইছে টিপটপ খাইছে মানে ই আজি পূৰা দিম বুলি কৈছে FC কোটা দেই। পূৰা টিপটপ এই পকৰী চকৰি লৈ লৈছে হাতত, দেখিছে আপোনালোকে পলিথিন এটা পূৰা পকৰী লৈ লৈছে ই খাবলৈ মানে। এইটো ল'ৰাটো মানে বেয়া খাব আজি, পূৰা মাৰিব আজি FC কোটাটো। ফাইনেলি আমি মানে বৰ্তমান এয়া বালিজান ঘাট পাই গ'লহি, যিটো জেগাত মানে আমি পিকনিক খাম বুলি ভাবিছিলোঁ পাই গ'লোহি। আমি তললৈ নামি আহিলোঁ। ওপৰত গৈ মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি কৰি আছে। এয়া আপোনালোকে নাজাৰাটো অলপ উপভোগ কৰক। ধুনীয়া এটা মানে ৰিলচ পূৰা বনাই আছে। ইফালে ৰিলচ বনাত পূৰা ব্যস্ত মানে গানটো শেষ হৈ গ'ল বুলি কৈছে। এয়া বহুত দুখ মানে অন্তৰত। এতিয়া এনেকৈ আপুনি দেখাম। উঠিলিয়ে সেইটো উঠিলিয়ে ফটো উঠিলিয়ে ভিডিঅ' হৈ গ'ল। আমি সেই তলৰ পৰা আকৌ ওপৰত আহি গ'লোঁ। ওপৰত সেই চবেই কাম চাম কৰিছে, ককাইদেউহঁতে এইফালে চাহ তাহ আনিছে। এতিয়া আমি চাহ খাম, ধুনীয়াকৈ চাহ তাহ আনিছে, চাহ বিতৰণ কৰিছে। লগৰকেইটা দেখিছে চাহ আনিছে, আমি চাহ তাহ খাম ধুনীয়াকৈ টিপটপ। মই চাহ বিতা চাহ খা নেকি পূৰা ঠিক আছে।
কিবা ভিউটো মজা লাগিছে ন তাতো উপভোগ কৰিব পাৰে আপোনালোকে ইমান ধুনীয়া ধুনীয়া বৰ্তমান মই নাৱত বহি গ'লোঁ মানে এয়া নাও এতিয়া চলাম এতিয়া ইয়াতে উঠিব লাগে জলদি নাৱত মই এতিয়া বৰ্তমান নাওখনতো উঠি ল'লোঁ এতিয়া নাওখন চলাম এই বঠা এডাল লৈ আহিবি দেই নাৱে বোলে টুলুং বুটুং বোলা লেখা হৈছে আমি চলাম এতিয়া নাওখন পূৰা ইপাৰলৈ যাম নাৱৰীয়াজন নাই হ'লেও আমি নিজে চলাই মেলি যাম আৰু এতিয়া আপোনালোকক দেখাম মই চাব দেই এইফালে ভিডিঅ' কলিং কৰ চাহ কৰ নহ'লে পূৰা ব্যস্ত ই মানে ই মানে ক'ত একেবাৰে গুচি আহিলি আৰু ন পূৰা গুচি আহিলে বহুত দুখ ল'ৰাটো বে গুচি আহিলে উপায় নাই বোলে পানী মাছ নাৱত বহি আছে নাৱৰীয়া চাৱৰীয়া নাই ই মানে চলাই আছে অকলে অকলে এতিয়া কিমান দুখ চাওক না আপোনালোকে লগত চাবি লগত ছোৱালীজনী আছে টপ হাঁহ মাংসটো বনাইছে হাঁহ আৰু কোমোৰা আমাৰ এজন লগৰে হয় ই পূৰা মানে ধুনীয়াকৈ হাতা চাতা মাৰি কৰি আছে বনাইছে খানাটো এইফালে ভাত দালি এইটো চালাড ডাল ভাজি বনাইছে এইফালে আপোনালোকৰ এইটো হাঁহৰ মাছৰ পেটটো কিবাকিবি ধেৰ মানে বিভিন্ন ধৰণৰ খানা চানা খানা হৈ গ'ল এতিয়া আমি লাহেকৈ মানে খাম আৰু লাহেকৈ পূৰা ইয়াত টিপটপ হাঁহ মাংসটো হৈ গৈছে ধুনীয়াকৈ উতলি আছে হৈ গ'ল আৰু মই মই কৈছোঁ এই গোল্লা মাংসকেইটা পনীৰ কিমান হৈছে তাত কেইটা আছে মানুহ এনেই একচুৱেলি এইফালে চবেই ধুনীয়াকৈ খানা চানা খাই আছে এইফালে ধুনীয়াকৈ এটা নাজাৰা মানে কি মানে সেউজীয়া হৈ আছে ন গোটেইখিনি ভাল লাগিছে মই কিবা এটা নদী কাষত এনেকৈ পিকনিক চিকনিক খাম পিকনিক মানে কি আৰু জেগাটো ইমান বেয়া নহয় আৰু ভাল লাগিছে জেগাটো গোটেইখিনি সময়লৈকে বহিছে ভাত চাত খাই আছে এইফালে ধুনীয়াকৈ ভাত খাই আছে একেলগে গৈ কিনে এক ৰাউণ্ড হৈ কিনে আপোনালোকে খাই আছে এইফালে চাওক এনেকৈ ভাল লাগিছে আজি কিন্তু বহুত ভালেই গ'ল চাওক গোটেইখিনি এইকেইটা লগৰ হৈ এইফালে মানে আমাৰ এতিয়া খানা চানা খাই হৈ গ'ল এতিয়া মানে পূৰা আন্ধাৰ হৈ গ'ল এতিয়া ধুনীয়াকৈ এটা মানে একদম বেলিটো পৰিলে ধুনীয়াকৈ মানে নদীৰ কাষত মানে কেনেকুৱা লাগে মানে মজা লাগিছে মানে আপোনাৰ ইয়াৰ নাজাৰাটো চাওক উপভোগ কৰক মানে এইটো আমি মানে বৰ্তমান ঘৰলৈ গৈ আছোঁ এনেকৈ আধা হ'ল এনেকৈ আৰু হ'লেও মানে এই ভিউটোৱে আপোনালোকে মানে এনজয় কৰক মানে ফিলটো মানে যিটো মানে বতাহ ঠাণ্ডা মানে ফিল হয় ধুনীয়া লাগে খানা চানা খাই মানে এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ আমি এতিয়া পূৰা গধূলি হৈ গ'ল আমি দেউতা অহা এতিয়া গধূলি হৈ গ'ল
দিনটো মানে আজি কেনেকুৱা লাগিলে আজি মানে এতিয়া ঘৰলৈ গৈ আছোঁ। আজি দিনটো মানে গৈ মানে ভালেই গ'ল। এই লগৰ মানে নহয় কিন্তু গোটেইখিনি ডাঙৰ ডাঙৰ ল'ৰা মানে এই আমাৰ ককাইদেউতো লগৰে পোৱা আৰু দুটামান আমাৰ আমি কলেজত পোৱা লগৰ দুটামান লগ পালোঁ। তো মানে খুব এনজয় কৰিলোঁ। একদম মানে কি ধুনীয়াকৈ খানা চানা সিহঁতে বনালে, আমি চবে লাগি মেলি বনালোঁ মানে ভাল লাগিলে। তো আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰিব বা কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো চাই আছে এতিয়ালৈ বৰ্তমান মানে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু কিবা ক'বা তুমি? এনেই মানে তোমাৰ অনুভৱ বোলাটো কেনেকুৱাটো? মজা ন? দেখিছে আপোনালোকে ইয়াৰ আজি অনুভৱটো মজা। কালিলৈকে ইয়াৰ মানে প্ৰায়খিনি মানে পূৰা মন বেয়া হৈ আছিলে মানে হা। তো মানে আজি দিনটো আহিলোঁ ন, মানে ডিচেম্বৰটো সোমাই গ'ল। এনেকৈ আমি আজি মোৰ পিকনিক ষ্টাৰ্ট। তো আজি প্ৰথম পিকনিক। তো আৰু আমাৰ পিকনিক প্লেনিং হ'ব। আজি এইটো ছেকেণ্ড পিকনিক। এতিয়া আমি এনেকৈ ঘৰলৈ গৈ থাকিম। ঘৰত গৈ ধুনীয়াকৈ এটা ৰঙা চাহ খাম। ভিডিঅ'টো আজি মানে আমি ইমানতে শেষ কৰি লৈছোঁ। জয় টাটা, জয় অসম। মানে উপভোগ কৰক দেই ঠাণ্ডা।